ভোৰাগাঁও জিলা পৰিষদৰ পৰা কংগ্ৰেছক বিদায় দিবলৈ সাজু AIUDF। কংগ্ৰেছৰ দুৰ্গত থকা ভোৰাগাঁও জিলা পৰিষদ সমষ্টি সঁচাকৈ হ'ব নেকি কংগ্ৰেছ মুক্ত? আকৌ কংগ্ৰেছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে AIUDF। আৰম্ভ হৈছে AIUDFৰ নিৰ্বাচনী প্ৰচাৰ। হয়, বিগত কেইবাবছৰ ধৰি কংগ্ৰেছৰ দুৰ্গ থকা লাখৰিঘাট সমষ্টিৰ অন্তৰ্গত ভোৰাগাঁও জিলা পৰিষদ সমষ্টি কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্য বান্ধি সাজু হৈছে AIUDF। যাৰ বাবে আজি AIUDFৰ ভোৰাগাঁও জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী ৱাছিম হুছেইনে হয়বৰগাঁও, খাটবৰী, কোৰাণীবৰী, গৰৈমাৰী আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে। ইতিমধ্যে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে ৱাছিম হুছেইনে। এই মন্তব্য ৱাছিম হুছেইনৰ। শ ভোটাৰ ৰাইজৰ এটাই দাবী, এইবাৰ ভোৰাগাঁও জিলা পৰিষদ সমষ্টিত AIUDFৰ প্ৰাৰ্থী জয়ী হ'ব। ৱাছিম হুছেইনে সভাত উপস্থিত থাকি কয়, ভোটাৰ ৰাইজে এইবাৰ বিবেকেৰে ভোট দিয়ক, সজাগ আৰু সচেতন হওক ভোটাৰ ৰাইজ। আবেগৰ ফলত নহয়, সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত যোগ্য প্ৰাৰ্থীক বিবেক খটুৱাই ভোট দিয়ক।